পদূলি মুখত আছে এটি নতুন বছৰ 2021 কিন্তু এয়া শেষ নহয় এয়া আৰম্ভণি এজাক নতুন সপোনৰ তোমাক নতুন বছৰটোৱে ঈশ্বৰে যেন এটি সোণোৱালী সুৰুজ দিয়ক যিয়ে তোমাক সদায় উমান কৰি ৰাখিব নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ খবৰ কেনে ভালে চাগে মোৰ খবৰ ভালে জীৱন জিন্দাবাদ বন্ধু বান্ধৱীসকল যিহেতু আহি আছে আমাৰ মাঘৰ বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ আপোনালোকক বন্ধু বান্ধৱীসকল আজি সেয়াই দেখাবলৈ গৈ আছোঁ আপোনালোকক দেখাবলৈ গৈ আছোঁ ভেলাঘৰ যিহেতু আমাৰ গাঁৱৰ পৰিৱেশত ভেলাঘৰ বনোৱা হয় মাঘৰ বিহুত আপোনালোকক দেখুৱাই আছোঁ চাই থাকক আগলৈ মই ঘৰৰ পৰা ওলাই আহিলোঁ বন্ধু বান্ধৱীসকল এতিয়া চাওঁ দাদা আৰু ভাইটিসকলে কেনেকৈনো ভেলাঘৰ বনাইছে আপোনালোকেও চাই থাকক দেখুৱাই আছোঁ বা আগলৈ ওলালোঁ আৰু এতিয়া বন্ধু বান্ধৱীসকল এয়া এটা ভেলাঘৰ পালোহি এইটো হৈছে আমাৰ মাজৰ পাৰৰ হয় কেনেকুৱা লাগিছেনো ক'ব ভেলাঘৰটো বন্ধু বান্ধৱীসকল এয়া এটা পালোহি আমি মেজিক ঘৰ আৰু এটা আছে সেই পাই আমাৰ গাঁওখন যিহেতু আপোনালোকক দেখাইছিলে বহুত ডাঙৰ এইটো হৈছে মাজৰ পাৰ এতিয়া আমি ফাৰ্ষ্ট সিপাই যাম চাই থাকক আগলৈ গৈ আছোঁ বন্ধু বান্ধৱীসকল আমি মেজিটো ওচৰত পামগৈ আৰু এতিয়া তাই চাইকেলত গৈছোঁ মই উঠি গৈছোঁ তাই চলাই গৈছে হাইটো কৈ দিয়া আকৌ হাই আৰু এজনী গৈছে লগৰ আমি আজি গৈছোঁ কমাৰ গাঁও মেজি চাবলৈ বলক আপোনালোকে চাব বৰষা দেখুৱাব আপোনালোকক ভালকৈ দেখুৱাব আজি নিউজ লাইভ অহাৰ কথা আছে কিন্তু আহে নে নাহে এতিয়ালৈকে গম পোৱা নাই কনফাৰ্ম হোৱা নাই 3টা বজাত আহিব বুলি কোৱা শুনিছোঁ আহিলে আপোনালোকক নিশ্চয় দেখাম ঠিক আছে বন্ধু বান্ধৱীসকল চাই থাকক আগলৈ বলক মাৰিলেহে যাম মাৰিম বাৰু বলক আহিলে বৰমা দুজনীমানক বোলে ফটো মাৰি দিব লাগে সেয়া কৈছে এয়া বন্ধু বান্ধৱীসকল দলংখন বনাই আছে সম্পূৰ্ণ হোৱা নাই চক মই ওচৰৰ পৰা দেখাই আছোঁ বাৰু আপোনালোকক এয়া এইখন বাঁহৰ দলং বনাইছে ভেলাঘৰলৈ যাবলৈ কাৰণে এই দলঙেদি পাৰ হৈ যাব লাগিব চব বন্ধু বান্ধৱীসকল বহুত ফূৰ্তি কৰি আছে বৰমা খুৰী আইতাসকলে বিহু নাম গাই আছে চব বন্ধু বান্ধৱীসকল ভেলাঘৰৰ ওপৰৰ খাপত উঠি ভণ্টি ভাইটিসকলে চাই আছে বৰমাহঁতৰ মানে ফূৰ্তি কৰাবোৰ আৰু ওপৰত গৈ কিনে কৰিম বাৰু আপোনালোকক দেখুৱাই আছোঁ এয়া নিউজ আহিছে কেমেৰা কৰি আছে বৰমা আইতাসকলে ফূৰ্তি কৰাবোৰ এয়া বন্ধু বান্ধৱীসকল আমাৰ বৰমাহঁতেও ভেলাঘৰৰ কাৰণে এয়া চিলিঙি বনাইছে এইফালে চাহ বনাই আছে বৰমা খুৰীহঁতে বন্ধু বান্ধৱীসকল এতিয়া মই ভেলাঘৰটো ওপৰলৈ উঠি যাম আপোনালোকক দেখাই আছোঁ যে ওপৰৰ মানে এনেকুৱা চাওক ওপৰৰ পৰা দেখুৱাইছোঁ এতিয়া মই 2 নম্বৰ খাপত আছোঁ বন্ধু বান্ধৱীসকল তাৰ পৰা এতিয়া 3 খাপলৈ যাম 3 খাপটো হয় বহুত মানুহ উঠি আছে ভণ্টি ভাইটিসকলে ওপৰৰ পৰা চাওক এয়া চাওক বহুত ফূৰ্তি কৰি আছে আমাৰ গাঁওখন চাওক যিহেতু ভেলাঘৰটো পথাৰত বনোৱা হৈছে সেইকাৰণে পথাৰ দেখুওৱা হৈছে
মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু। ইয়াত দেখিছে দলংখন বনোৱা হাফ হৈ আছে, বৰ্তাহঁতে বনাই আছে। বন্ধু বান্ধৱী অকল ইয়াতে চবকে কৈছোঁ আৰু বিহু খাবলৈ আহিব। মাঘৰ বিহু আন এটা ভোগালী বিহু আমাৰ জনা যায়, আহিব। বন্ধু বান্ধৱী অকল এয়া আইতাই নৰাৰ পেঁপা বজাইছে, এয়া কেমেৰা কৰি আছে আগত। যিহেতু ভেলাঘৰ নৰাই বনোৱা হয় সেইকাৰণে আইতাজনীও পেঁপা নৰাই বজাইছে। তাৰ পৰা পেঁপাটো বনাইছে আৰু পেঁপাটোৰ আগলি পাত লগাই লৈছে। এয়া বন্ধু বান্ধৱী অকল দলংখন হাফ হৈ আছে। মেইন বিহু দিনাখন আপোনালোকক দেখুৱাম বাৰু, চাই থাকক। এয়া চাওক চবে ফূৰ্তি কৰি আছে, আপোনালোকে আগলৈ চাই থাকক। আৰু এইটোৱে অকল ভেলাঘৰ নহয়, আৰু আছে আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এয়া চাওক বহুত ফূৰ্তি কৰি আছে। এইটো ভেলাঘৰটো, এইকেইজনী মোৰ লগৰ হয়, হাইটো কৰি দিয়া আকৌ। আৰু এইফালে চাহ দিছে, এয়া হাইটো কৰি দিয়া আকৌ, হাইটো কৰা আকৌ। মোৰ লগৰজনীয়ে চাহ মানে দি আছে চবকে। ঠিক আছে বন্ধু বান্ধৱী অকল আগলৈ চাই থাকক। এয়া গাঁৱৰ ছোৱালীবোৰক নিউজত কিবা সুধি আছে। বন্ধু বান্ধৱী অকল এতিয়া ভেলাঘৰত চাহ খাইছোঁ, এয়া চবে। ভাল লাগিব বিহুৰ দিনাখন চাহ। পুৰা ফূৰ্তি কৰিছে চব বন্ধু বান্ধৱী অকল। সিদিনা আৰু মানে ফূৰ্তি লাগিব আৰু চবে ফূৰ্তি কৰিব। আহিব বুলি কোৱা আনিছোঁ, কোন আহিব নাজানো, আপোনালোকক দেখুৱাম বাৰু কোন আহিব। ফুল এনজয় কৰিছে চবে বিহুৰ দিনা, আৰু ভাল লাগিব। বন্ধু অকল আপোনালোকে যদি আহিব পাৰে, বহুত এনজয় কৰিছে বন্ধু বান্ধৱী অকল, দেখিছে আপোনালোকে, আহিব বহুত ভাল লাগিব। এতিয়া এইটো ভেলাঘৰ পৰা যাওঁ বন্ধু বান্ধৱী অকল, আপোনালোকক আৰু এটা দেখাবলৈ গৈ আছোঁ, চাই থাকক আগলৈ। আন্ধাৰে হৈ গ'ল বন্ধু বান্ধৱীসকল, এইটো হাফে হৈ আছে, বনাই আছে ভেলাঘৰটো। এই দেখুৱাইছোঁ আপোনালোকক, চাই থাকক। এতিয়া আন্ধাৰ হৈছে বন্ধু বান্ধৱীসকল, কিন্তু দেখিবলৈ ধুনীয়া হয়। আধাখৰীয়া হৈ আছে, পূৰা হোৱা নাই বাৰু, পূৰা হ'লে আপোনালোকক বিহুত দেখুৱাম বাৰু। এই ভেলাঘৰটোলৈ আহোঁতে অলপ দেৰি হ'ল, সেইকাৰণে সন্ধিয়া হ'ল। ঠিক আছে বন্ধু বান্ধৱী অকল, আজি দেখালোঁ ইমানকেইটাই ভেলাঘৰ। কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব, আৰু মই ফটো দিম বাৰু। কোনটো ভেলাঘৰ ভাল লাগিছে ক'ব, আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ বিহুত লগ পাম আকৌ।